শ্ৰীৰামপুৰ অঞ্চলত ইমান সুন্দৰকৈ ৰঙালী বিহু উদযাপন কৰিছে। ইয়াৰ কাৰণে আমাৰ শ্ৰীৰামপুৰ সমষ্টিৰ MCLA সজল সিংহ ডাঙৰীয়া আৰু উদযাপন কমিটি সকলো ৰাইজলৈ মই শুভেচ্ছা জনাইছোঁ। ৰঙালী বিহু আমাৰ জাতীয় জীৱন আৰু সমাজ জীৱনৰ এটা অবিচ্ছেদ্য অংগ, আমি সেইটো কেতিয়াও পাহৰি যাব নোৱাৰোঁ। আৰু এই ৰঙালী বিহুৰ দ্বাৰাই আমাৰ সমাজৰ মৰম স্নেহ, আমাৰ ঐক্যতা এইটো শক্তিশালী কৰাৰ কাৰণে আমাৰ ৰাইজে সকলো ৰঙালী বিহু উদযাপন কৰে। এইটো অকল আমাৰ এই কাৰণে ভূপেন দাই কৈছে এইটো মানে মাত্ৰ ঋতু নহয়, এইটো অসমীয়া জাতিৰ এটা আয়ুস ৰেখা। আজি আমাৰ অসমীয়া সমাজখন বা অসমৰ সমাজখন বড়োলেণ্ড অঞ্চলৰ সমাজখন আগুৱাই লৈ যাবৰ কাৰণে ৰঙালী বিহু বৈশাগু আমি সদায় উদযাপন কৰোঁ। আমাৰ মাজত মৰম স্নেহ অটুট ৰাখিবৰ কাৰণে, আমাৰ মাজত ভাতৃত্ববোধটো অটুট ৰাখিবৰ কাৰণে বিভিন্ন জনগোষ্ঠীক লৈ ইয়াত শ্ৰীৰামপুৰত যে ইমান সুন্দৰ ৰঙালী বিহু উদযাপন কৰিছে, মই ৰাইজলৈ ধন্যবাদ জনাইছোঁ।